নমস্কাৰ, মই হিমাক্ষী বৈশ্য। যিহেতু মই এটা সৰু NHM-ত চাকৰি কৰোঁ, সেইকাৰণে মই ফুৰিও ভাল পাওঁ। সেইকাৰণে ভাবোঁ আৰু আমি ফুৰিব গ'লে বাজেটটো আপোনাৰ ফ্ৰেণ্ডলি হ'লে ভাল আৰু যিমান কম পইচাত পাৰি সিমান কম পইচাত কৰিলে ভাল আৰু আমি ৰিচেণ্টলি এইত গৈছিলোঁ, কোচবিহাৰ গৈছিলোঁ। তাৰ পৰা মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক ক'ম কেনেকৈ আপোনালোকে 1500 টকাত গোটেই কোচবিহাৰখন যিখিনি চাব লগা আছে আৰু সেইখিনি চাই আহিব পাৰে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ধৰক আমি বাছত গৈছিলোঁ, সেইকাৰণে আপোনালোকে ইচ্ছা কৰিলে বাছতো যাব পাৰে, ট্ৰেইনতো যাব পাৰে। এতিয়া যদি বাছত যায় তেতিয়াহ'লে গুৱাহাটীৰ পৰা আপোনালোকে বাছ পাব 7টা-8টা মানত। ভূমিক বুলি এখন নহয়, 3খন-4খনমান বাছ পোৱা যায় আৰু সেই আপোনালোকে সেই বাছত যাব পাৰে। তাৰ পৰা আপোনালোকৰ ভাড়া ল'ব 350 টকা। বেলেগ বাছত বেছি ল'ব পাৰে, কিন্তু ভূমিকত আপোনাৰ 350 টকাই ল'ব। তাৰপিছত আপোনালোকে অহা যোৱাত ধৰিলে 350, 700 টকা। তাৰপিছত আপোনালোকে 3:30 মানত এই পাই যাব, কোচবিহাৰৰ মেইন ষ্টপেজটো পাই যাব। আৰু তাতে 3:30 মানত আপোনালোকে ধৰক লাঞ্চ কৰি ল'লে, আপোনাৰ তাতে ভেজ থালি ল'লে 100 টকা ল'লে ধৰক। তাৰপিছত লাঞ্চ কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট মধুপুৰলৈ যাব পাৰে। আমি তাতে থকা ব্যৱস্থাও আছে। ধৰক হোটেলবিলাক ইমানো এক্সপেঞ্চিভ নহয় আৰু আপোনালোকৰ 600-700ৰ ভিতৰতে হোটেলবিলাক পাই যাব। আৰু আমি মধুপুৰত আছিলোঁ। মধুপুৰত থাকোঁতে আপোনালোকে আগতে আমি গ'লোঁ, তাতে আপোনাৰ ভাড়া ল'ব 50 টকা ল'ব। তাতে য'ত নমাই দিয়ে তাৰ পৰাই টেম্পো পাই আপোনালোকে 50 টকা ল'ব। 50 টকা অহা যোৱাই ধৰক 100 টকা হৈ যাব। নহ'লে আপোনালোকে ই-ৰিক্সা ল'ব পাৰে। ই-ৰিক্সা ল'লে 200 টকাতকৈ বেছি নিদিব। আৰু তাৰপিছত আপোনালোকে মধুপুৰলৈ গৈ পিনে ৰাতি তাতে থকাৰ ভাল ব্যৱস্থা আছে। যিহেতু আমি 3জনী ছোৱালী ৰাতি আছিলোঁ, সেইকাৰণে আমাক বেলেগ যাত্ৰীৰ লগতে থাকিব দিলে। আৰু কিন্তু আমাক কৈছিল যদি ছোৱালী মানুহ যায় তেতিয়াহ'লে আগতীয়াকৈ এই কৰিব দিছে, ইনফৰ্ম কৰিব দিছে। আৰু তাতে তেতিয়াহ'লে থকা ব্যৱস্থা ভাল হ'ব। আৰু তাৰপিছত আমি যিহেতু বেলেগ যাত্ৰীৰ লগত আছিলোঁ, আমাক খোৱা বোৱাটো ৰাতি তাতেই দিলে, তেখেতসকলে দিলে। তেখেতসকল বহুত ভাল আছিল। তাৰপিছত তেখেতসকলে খাব দিলে, আমি ৰাতি খালোঁ। তাতে আপোনাৰ যিকেইটা হল আছে, ধৰক হল টাইপৰ আছে, আপোনালোকে যদি বিচাৰে তুলি ল'ব পাৰে। তুলিৰ দাম আপোনাৰ 30 টকা। আৰু আমাৰ পইচা লোৱা নাছিল। আপোনালোকে যদি বেছিকৈ মানুহ যায় তেতিয়াহ'লে হলটোৰ পইচা লয়। তাৰপিছত আপোনালোকে ৰাতিপুৱা ধৰক যিহেতু চব ভক্তপ্ৰাণ ৰাইজে যায়, আৰু সেইকাৰণে তেখেতসকলে আপোনাৰ ৰাতিপুৱা 4টা মানৰ পৰা গা পা ধোৱা ষ্টাৰ্ট কৰি দিয়ে। আৰু আমি 6টা মানত গা পা ধুই আপোনাৰ গুৰুজনাক সেৱা কৰিলোঁ। গুৰুজনাক সেৱা কৰি আমি তাৰে যোনটো শংকৰদেৱৰ য'ত শেষ নিশ্বাস ত্যাগ কৰিছিল, সেই ঠাইখিনি এটা মন্দিৰ টাইপৰ আছে। সেইটো ৰাতিপুৱা 9:30 মানত বন্ধ কৰি দিয়ে। আমি যিহেতু তাতে আছিলোঁ, সেইকাৰণে আমি সেইটোত সেৱা কৰি, গুৰুজনাক সেৱা কৰি আমি তাৰ পৰা ঘূৰি আহিলোঁ। এনেতো মই আপোনালোকক কৈছোঁৱে, ধৰক তাৰ পৰা ঘূৰি আহোঁতে আপোনাৰ 50 টকাই ল'ব, ই-ৰিক্সাত 200 টকা। আৰু তাৰপিছত আপোনালোকে তাৰ পৰা ঘূৰি আহিল। ঘূৰি অহাৰ পিছত আপোনালোকে ধৰক তাৰ পৰা 9:30 মানত ঘূৰিলে। যিহেতু ৰাজবাৰী 10টা বজাত খোলে, আপোনালোকে সেই 10টাৰ আগে বা 10টাৰ অলপ পিছত ঘূৰি আহিলে ৰাজবাৰী পালে হ'ল। আৰু আপোনালোকে আহি পিনে ব্ৰেকফাষ্ট কৰি ল'ব। ব্ৰেকফাষ্টটো ইমান কষ্টলি নহয়, আৰু আপোনালোকে 30 টকা মানত ভালকৈ পেট ভৰাই খাব পাৰিব। আৰু আমি 30 টকাত সেই ব্ৰেড আৰু আপোনাৰ অমলেট দিছিল, সেনেকৈ খাইছিলোঁ। তাৰপিছত ৰাজবাৰীত গ'ল। ৰাজবাৰী এণ্ট্ৰি ফিজ আপোনাৰ 30 টকা। তাতে সোমাই পেলেচটো বহুত ধুনীয়া। সেইটো কোচ ৰাজবংশীৰ দিনত এই ৰজা মহাৰাজাসকলে বনাইছিল। সেইটো কোচ ৰাজবংশীৰ ৰজা মহাৰাজাসকলৰ পেলেচ। সেইটোত ফুৰিলোঁ, ভাল লাগিল ঘূৰি। আপোনালোকে ধৰক তাতে 12:30 মানলৈ থাকিল, আৰু বা এটালৈ থাকিলেও কথা নাই, খালি ভাগৰ লাগি যায়, বহুত ডাঙৰ যে সেইটো। তাৰপিছত আপোনালোকে তাৰ পৰা ওলাই আহি এটা ওচৰতে মন্দিৰ আছে, মদন মোহন টেম্পল বুলি কয়, সেইটোত আপোনালোকে যাব পাৰে। সেইটোত ই-ৰিক্সাৰ ভাড়া অকল 10 টকা ল'ব। সেইটোত শিৱ মন্দিৰ, তাতে গৈ পিনে আপোনালোকে কৰিলে, ধৰক সেৱা চেৱা কৰিলে। আৰু সেৱা চেৱা কৰি পিনে আপোনালোকে 1:30 মানত তাৰ পৰা ওলাই আহিলে। আৰু ওলাই আহি লাঞ্চটো কৰি ল'লে। যিহেতু লাঞ্চ আপোনাৰ ভেজ থালি 100 টকা ভিতৰতে পাই যাব। তাৰপিছত 100 টকাত লাঞ্চটো কৰিলে। আৰু ইলিচ মাছ ল'লে অলপ দাম আছে, 350 মান দাম আছে। আৰু তাতে এটা আপোনাৰ কথা যে যদি আপোনালোকে এক্সট্ৰা ভাত লয় তেতিয়াহ'লে আপোনালোকৰ 5 টকাকৈ দিব লাগে। যিহেতু আমি অসমৰ মানুহ, আমাৰতো সেনেকুৱা চিষ্টেম নাই ধৰক, সেইকাৰণে আমি গম নাপাওঁ। আমি ভাত লৈছোঁ, তাৰপিছত আমাৰ এক্সট্ৰাকৈ পইচা লৈছে। আৰু সেইটো তাত সেনেকুৱা নিয়মে। আৰু তাৰপিছত তাতে আপোনালোকে লাঞ্চটো কৰি পিনে
তাৰ NN পাৰ্কত যাব পাৰে। তাৰ পৰা 10 টকা ল'ব। মদন মোহন টেম্পলৰ ওচৰতে আপোনালোকে এই পাই যাব, ভাল খোৱা হোটেল পাই যাব। ই ৰিক্সা ক'লে নমাই দিয়ে মানে। তাৰপিছত NN পাৰ্কত গ'লে NN পাৰ্কৰ এণ্ট্ৰি ফিজ আপোনাৰ 30 টকা। তাৰপিছত য'ত মানে ভাত খালে তাৰ পৰা NN পাৰ্কলৈ বৰ বেছি 10 টকা বা 20 টকা ল'ব, তাতছে বেছি নলয় আৰু। তাৰপিছত NN পাৰ্কত সোমালে এণ্ট্ৰি ফিজ 30 টকা। তাতে আপোনালোকৰ এই ৰেল আছে, আমি যে ৰাসত ৰেল আছে যে নলবাৰী ৰাসত, যিহেতু মই নলবাৰীৰ পৰা হয় সেইকাৰণে নলবাৰীত যেনেকৈ ৰেল আছে যে সেই তাতো ৰেল আছে। আপোনালোকে 10 টকা দিলে গোটেই বাউণ্ডাৰীটো ঘূৰাই দিয়ে আৰু। তাৰপিছত আপোনালোকে ধুনীয়াকৈ তাতে অলপ টাইম স্পেণ্ড কৰিলে, ধৰক 2-2:30 মানত গৈ পালে আৰু। গৈ পাই পিনে আপোনালোকে থাকিলে আৰু 4:30 5টালৈ থাকিলে। তাৰপিছত আপোনালোকে 5টা মানত ওলাই আহিব। ওলাই আহি পিনে গধূলি চাহটো খাই ল'ব। চাহটো খাই পিনে আপোনালোকে যিখন বাছত গৈছিল মানে সেই বাছখনতে আপোনালোকে কণ্টেক্ট নাম্বাৰটো ৰাখিব আৰু। ৰাখি পিনে সেইখন ধৰক কেতিয়া আহে সেই হিচাপত আপোনালোকে 6:45 6:30 সিমান মানত মানে বাছখন পাই যায় আৰু, মানে ষ্টাৰ্ট দিয়ে। নহ'লে আপোনালোকে যদি বেলেগ ধৰক মানুহৰ পৰা এনেকুৱা গুৱাহাটী যোৱা টিকেট লয় তেতিয়াহ'লে আপোনালোকৰ দামটো বেছি ল'ব, 450-500 লয় মানে। কিন্তু ভূমিখনত ইমান নলয় আৰু, 350 হৈ যায়। তাৰপিছত আপোনালোকে ধুনীয়াকৈ চাহ-তাহ খাই খালে, খাই পিনে আপোনালোকে গুচি আহিলে আৰু 4:30 6:45 মানত আপোনালোকে গুৱাহাটী ৰাতিপুৱা ধৰক নেক্সট দিনা 4:30 মানত পাই যাব আৰু। অলপ সময় তাতে বাছৰ ওপৰতে থাকি নিজৰ ঘৰলৈ গুচি যাব পাৰে। মানে ট্ৰিপটো ধৰক 2 দিনৰ হয়, এদিন ঘূৰিব তাৰপিছত এদিন মানে ৰেষ্ট ল'ব আৰু সেনেকুৱা টাইপৰ। যদি আপোনালোকে বিচাৰে আপোনালোকে যাব পাৰে। যিহেতু ময়ো মানে অলপ ফুৰি ভাল পাওঁ সেইকাৰণে ইউটিউবত ভিডিঅ' চালে মানে প্ৰাইচবিলাকৰ কথা ক'লে মানে ভাল হয় আৰু, ধৰক গম পোৱা যায় কিমান খৰচ হ'ব কি খৰচ হ'ব। সেইকাৰণে মই ভাবিলোঁ আপোনালোকক এই ইনফৰমেশ্যনটো দি দিওঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। ধন্যবাদ, নমস্কাৰ।